Guys, welcome to my YouTube channel. আশা কৰোঁ আপোনালোকৰ খবৰ ভাল, মোৰো ভালেই। সো আমি গৈ আছোঁ নলবাৰী, তো তাতে কি কৰোঁ আপোনালোকক দেখাম, চাই যাব। যৌৱন ধৰত তোমাৰ পৰশত জীপাল কৰি আবেগৰ পথাৰত শিউলীয়া ভাষত উতলোৱা মণ্ডলীচা তুমি আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মোৰ তুমি আহিবা মোৰ আউসী নীৰৱ ৰাতি অনুভৱ তলিবলৈ যৌৱন ধৰত তোমাৰ পৰশত জীপাল কৰি আবেগৰ পথাৰত শিউলীয়া ভাষত উতলোৱা মণ্ডলীচা হৃদয়তে লাগি ৰোৱা বেগতে ভাবি ভাবি আখিৰো মাদকতা ধৰা ছবিখনি পলকতে বাট ধৰা হাঁহিলে মুকুতা সৰা ক্ষণে ক্ষণে শিহৰিত আজি মোৰ কবিতাটি বুজিছো তোমাকে মোৰ চেনি মৰমৰ চিয়াহী মোৰ প্ৰণামী যৌৱন ধৰত তোমাৰ পৰশত জীপাল কৰি আবেগৰ পথাৰত শিউলীয়া ভাষত উতলোৱা মণ্ডলীচা ৰাস্তাৰে গৈ থাকোঁতে আমি এটা মন্দিৰ দেখিলোঁ। মন্দিৰটো অতিকৈ ধুনীয়া আৰু তাক দেখা পাই আমাৰ মন্দিৰত সোমাবলৈ মন গ'ল আৰু সোমোৱালোঁ। আৰু মন্দিৰৰ পৰিৱেশটো ইমানেই ধুনীয়া, আপোনালোকে আহিলে গম পাব। আৰু মন্দিৰটোৰ কাষতে এখন ধুনীয়া পাৰ্কো আছে। চ' ব'লক আপোনালোকক পাৰ্কখন দেখাওঁ। তো গাইজ ইয়াতে মানে বেতাল আৰু নিপুৰ যি আছে আপোনালোকে নিশ্চয় চিনি পাইছে। ইয়াত মানে ফ্লগ বনাই আছে আৰু এইখন পাৰ্ক চুকি হাঁহিয়ে কয় বহু কথা তুমি বুজি পালাহি ইয়াৰে বেথা গোপনে গোপনে গোপন বহু কথা যেন বুজি পালা মনৰ সৰলতা মনেৰে নয়নে তুমি আচলতা তুমি বুজালা প্ৰেমৰ মধুৰতা নদীৰ নয়ন প্ৰেমৰ কাজল প্ৰণালী থাকে সপোনে বাহিৰ তুমি অবিহনে দুখীয়া মনে পাৰে কৰি কি ধুনীয়া। Hiya, never just go on it.
ইয়াৰ পৰা যাবলৈ ওলাইলো এতিয়া আমি গৈ আছো চাই ইয়াৰে ভাজতে গোপনে ৰখাই হিয়া ধৰুৱা গীতৰে কথা তোমাৰ চাউনিয়ে দিলে জ্বলালা মনৰে গোপনে গোপনে তো চাই গ'লো আৰু আহি পাই আমি চাহ খালো আৰু এতিয়া ইয়াৰ ওচৰত এটা পুখুৰী আছে পুখুৰীটো পৰিভ্ৰমণ কৰিছোঁ চোৱাৰ লগতে আপোনালোকক চাই দিম তো এয়া ধুনীয়া নাজাৰা তুমি অবিহনে দুখীয়া কোনে দিব জানো পাৰে পৰিচয় আমি অলপ ফুৰিব আহিছোঁ এয়া চাওঁ ইমান ডাঙৰ পুখুৰী এইভাগে কিছুমান ৰাস্তাৰ কাম চলি আছে তো চাওকচোন মানে মাথোৱাৰীৰে আৰু মাথোৱাৰীটোৰ কাম চলি আছে আমি এতিয়া মাথাউৰি পিনে ফুৰিব গৈ আছোঁ তো চাই যাম আজিলৈকে মাথোৱাৰীৰ কাম চলি আছে চ' আমি সিপিনে আহিছিলোঁ এয়া হ'ল পাগলাদিয়া নদী চ' এয়া চাওক ৰাস্তাৰ কাম চলি আছে এয়া চাওক আমি গৈ আছোঁ মাথাউৰিৰ পৰা A few minutes later. ভাত খাই আহিলোঁ আৰু অলপমান ৰেষ্ট লওঁ তাৰপিছত আমি ৰেষ্ট লৈ উঠি আমি ঘৰত যাম এতিয়া আমি ঘৰত যাব ওলালোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ যদিহে ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে তো ক্ষমা কৰি দিব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব বাই বাই